নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? আজি আপোনালোকক এনেকুৱা এখন দেশলৈ লৈ গৈ আছোঁ যাৰ খাদ্য পৃথিৱীৰ ভাল খাদ্য লিষ্টত পৰে। এইখন দেশ হৈছে বিশ্বৰ সকলোতকৈ বিয়েৰ এক্সপৰ্ট কৰা দেশ। এনেকুৱা এখন দেশ যাৰ মানুহে বহুত কষ্ট কৰে। এয়া দেখি আপুনিও আচৰিত হ'ব পাৰে। পৃথিৱী এনেকুৱা এখন দেশ য'ত খ্ৰীষ্টমাছৰ দিনা কোনো ল'ৰা ছোৱালীক গিফ্ট নিদিয়ে। আজি আমি যিখন দেশৰ কথা কৈছোঁ সেইখন হৈছে নৰ্থ আমেৰিকাৰ এখন দেশ যাৰ নাম হৈছে মেক্সিকো। তেতিয়াহ'লে দেৰিনো কিয় কৰোঁ, যাওঁ বলক মেক্সিকো চাবলৈ। মেক্সিকো অফিচিয়েল নাম হৈছে ইউনাইটেড মেক্সিকান ষ্টেটছ। মেক্সিকো দেশৰ জনসংখ্যা 13 কোটিৰ ওচৰে পাজৰে। ইয়াৰে 84% লোক চহৰত বাস কৰে আৰু 16% লোক গাঁৱত বসতি কৰে। এই দেশখন বিশ্বৰ 13 নম্বৰ ডাঙৰ দেশ। মেক্সিকো দেশখনত 68টা ভাষা কোৱা হয়। ইয়াৰ অফিচিয়েল ভাষা হৈছে স্পেনিছ। আপুনি জানি আচৰিত হ'ব, স্পেইন দেশখনৰ মানুহে ইমান স্পেনিছ নকয় যিমান মেক্সিকো দেশখনৰ মানুহে কয়। বিশ্বত স্পেনিছ ভাষা ব্যৱহাৰ বেছিকৈ হোৱা দেশখনেই হৈছে মেক্সিকো। আপুনি ভাবিছে চাগে মেক্সিকো দেশখনত স্পেনিছ ভাষা কিয় কোৱা? ইয়াৰ কাৰণ মেক্সিকো দেশখনত স্পেইনে 200 বছৰ ৰাজত্ব কৰিছিল। মেক্সিকোৰ ৰাজধানী মেক্সিকো চিটি নৰ্থ আমেৰিকাৰ সকলোতকৈ পুৰণা চহৰ। এখন চহৰতে এল এঞ্জেল মূৰ্তি আছে। এই মূৰ্তিটোৱে এই দেশখনৰ স্বাধীনতাৰ প্ৰতীক বুজায়। এই মূৰ্তিটো 150 ফুট দীঘল আৰু 1900 চনত এই মূৰ্তিটো বনোৱা হৈছিল। মেক্সিকো চিটিখন প্ৰত্যেক বছৰে 10 ইঞ্চকৈ সাগৰত সোমাই গৈছে। আপোনালোকে জানেনে মেক্সিকো দেশখনক লেণ্ড অফ জেগুৱাৰ বুলিও কোৱা হয়, কাৰণ এই দেশখনত জেগুৱাৰৰ সংখ্যা অত্যাধিক। এই দেশখনত বেছি কষ্ট কৰা মানুহ দেখিবলৈ পোৱা যায়। এজন ব্যক্তিয়ে বছৰেকত 2148 ঘণ্টা কাম কৰে। মেক্সিকোৰ অৰ্থনীতি অধিকাংশই পৰ্যটকসকলৰ ওপৰত নিৰ্ভৰ কৰে। এক বছৰে লাখৰো ওপৰত এই দেশখনত মানুহে ফুৰিবলৈ যায়। এই দেশখন এখন ধুনীয়া দেশ আৰু এই দেশখন বহুত কম দামী দেশ হয়। অৰ্থাৎ বহু কম খৰচতে আপুনি এই দেশখন ঘূৰিব পাৰিব। আপুনি জানি আচৰিত হ'ব যে 2019ত 45 মিলিয়ন মানুহে এই দেশখন ঘূৰিবলৈ আহিছে। জানেনে মেক্সিকো এনেকুৱা এখন দেশ যিয়ে বাকী দেশসমূহলৈ সকলোতকৈ বেছি বিয়েৰ ৰপ্তানি কৰে। ইয়াৰ কেইটামান ব্ৰাঞ্চ হৈছে এণ্ডিগো, ভিক্টোৰিয়া, পেচিফিকো, বহেমিয়া। এইকেইটা গোটেই বিশ্বতে পোৱা যায়। এই দেশখনৰ অৰ্থনীতি বহু সংখ্যক ইয়াৰ পৰাও পোৱা যায়। মেক্সিকোত এটা জাতি আছিল অজটেকটোৱে স্পেইনসকলৰ আগত ৰাজ কৰিছিল। চাইনা, আমেৰিকা, জাপান, চাউথ কোৰিয়া, টাইৱানৰ পিছত বিশ্ব ইলেক্ট্ৰনিক বজাৰত 10ম স্থানত আছে মেক্সিকো। এইখন হৈছে এনেকুৱা এখন দেশ য'ত খ্ৰীষ্টমাছৰ দিনা গিফ্ট নিদিয়ে। ইয়াৰ সলনি 6 জানুৱাৰীৰ দিনা গিফ্ট দিয়া হয়। 31 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈকে এই দেশখনত সকলো বন্ধ থাকে। এই তিনিদিন পৰিয়ালত মৃত্যু হোৱা লোকক মনত পেলোৱা যায়। মেক্সিকো দেশখনত ফুটবলৰ জনপ্ৰিয়তা বেছি। 1970 আৰু 1986 চনৰ ফিফা ৱৰ্ল্ড কাপ মেক্সিকোত পতা হৈছিল। তো বন্ধুসকল, এই দেশখনৰ ছোৱালীবিলাকো দেখিবলৈ ধুনীয়া হয়। লগতে এই দেশখনৰ ছোৱালীবিলাক ওখ হয় আৰু আকৰ্ষণ কৰাৰ ক্ষমতা থাকে। তেওঁলোকৰ সৌন্দৰ্য দেখি গোটেই বিশ্বই ভাল পায়। মেক্সিকো দেশখন 75,000তে আপুনি ধুনীয়াকৈ ঘূৰি আহিব পাৰিব। মেক্সিকো দেশখনৰ মুদ্ৰাটো হৈছে মেক্সিকান পেছো। 1 মেক্সিকান পেছো ভাৰতীয় মুদ্ৰাত 3 টকা 70 পইচা হয়। তো আপোনালোকে ধুনীয়াকৈ ঘূৰি আহিব পাৰিব মেক্সিকো দেশখন। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব। ভাল পালে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ।